মানুহৰ জীৱনত বহুত সপোন থাকে, ইটো কৰিম সিটো কৰিম, টকা পালে হেন কৰিম তেন কৰিম নহয় জানো। আৰু তেনে এটা কামৰ কাৰণে গৈ আছোঁ মানুহজনীৰ সেইফালে দেখিছে নহয়, আৰু সপোন এটা আছে তাকে গৈ আছোঁ। কেইটকামান পইচা লৈ, বেছি নহয়, এইখিনি দেখিছে নহয়, এইখিনি আৰু বতাহ আহি আছে, উৰি যাব ক'ৰবাত গোটেইখিনি এখন হৈ যাব। তো গৈ আছোঁ মানে দোকান এখনলৈ। বস্তুটো পাওঁ নে নাপাওঁ, যদি পোৱা হয় তেতিয়াহে আপোনালোকক দেখুৱাম, তো দেখা পাব। আৰু যদি দোকান খোলা নাই তেনেধৰণেতো নাপাব। তো গৈ আছোঁ আৰু এতিয়া দুয়োজনে মানে পথাৰে চিধা কৰি আছোঁ। বহুত দিনৰ পৰা কৈ আছিলে ল'ম বুলি, তো সেইকাৰণে গৈ আছোঁ। কি হয় নাজানো, চাই থাকক। গৈ ঘূৰি আহিলোঁ, মানে দোকানীজনো নাই দোকানখন খোলা আছে, ঘৰত গৈছে বোলে, অকণমান আঁতৰত হয়। আৰু যিটো বস্তু আনিব গৈছিলোঁ সেইটো বস্তু নাই তাত। তো সেইকাৰণে গুচি আহিলোঁ। এদিন যাব লাগিব একদম টাউনলৈকে, কাৰণ কিয় আমাৰ ইয়াত সৰু জেগা যে, মানে ইমান কাষ্টমাৰ নাথাকে, সেইকাৰণে বস্তুবিলাক আনি নথয়। ঘৰত আছে নেকি নাজানো, কিন্তু লগ নাপালোঁ যে দোকানীজনক, সুধিব পাৰিলে ভাল আছিলে। আৰু যি কি নহওক, সেইদিনাখন বেলেগৰ পৰা আনিব লাগিব আৰু গৈ গোগামুখ চাৰিআলিত গৈ। বৰ্তমান আদিত্য আৰু মই যাব ওলাইছোঁ অলপমান টাইম পাছ কৰিবলৈ, অৰ্থাৎ চেণ্টাৰৰ ফালে ফুৰিবলৈ, লগতে মানে শাক চব্জি কিবা এটা আনিবলৈ। আৰু মোক লাগে এযোৰ ইয়াত দেখিছেনে এনেকুৱা লাগে, তাৰ কাৰণে গৈ আছোঁ মানে চেণ্টাৰলৈ। এতিয়া মানে অহাকালি গৈ আছোঁ এঠাইত, আপোনালোকে ভিডিঅ' দেখা পাব যদি যোৱা হয়, যাম বুলি ভাবিছোঁ। তো তাৰ কাৰণে আনিব যাওঁ বস্তুটো, চাই থাকিব। অহাকালিৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব, মানে কি কৰোঁ আৰু ক'ত যাম আমি, নহয় জানো। মইহে যাম, আদিত্য নাযায়। A few moments later. ঢেৰ বজাৰ কৰি আনিলোঁ, কিন্তু বজাৰ কৰাবিলাক নেদেখুৱালোঁ আপোনালোকক। এইয়া চাওক না, ঢেৰ বজাৰ কি যে আছে আৰু ঘৰত গৈ দেখুৱাই আছোঁ আপোনালোকক কি বজাৰ কৰিছোঁ না। আৰু আদিত্যৰ মিঠাই টোপোলা আৰু চাওকচোন, কিমান বস্তু আনিলোঁ, তথাপিতো আমাৰ আদিত্যই এটা বস্তু দেখি আহিলে। আমাৰ আদিত্যই কি বোলে, কেকটাছ পুতলাটো লাগে বোলে তাক। নে ক'ব আদিত্য নে ক'ব, কি কৰি আছা বুলি ক'লে পুতলাটো, কি কৰি আছা ক'ব। সেইটো পুতলা লাগে হেনো বোলে এতিয়া মানুহ। ফুটবল খেলিব আহিছোঁ, আৰু ফুটবল খেলিব আহে যদি ফুটবল নেখেলোঁ কেনেকুৱা কথা হ'ব, নহয় জানো। এইফালে খেলি আছে গোটেই মানে আমাৰ প্লেয়াৰসকলে। ইফালে আছে চুইমিং পুলটো হোৱা দেখিছেনে, আমাৰ বেটাই পূৰা গা ধুব লৈছে। বল খেলি মানে লেতেৰা হৈ গ'ল, মানে বৰষুণ দিছিলে, সেইকাৰণে মানে লেতেৰা হৈছে আৰু। তো এতিয়া মই খেলিব যাওঁ তাত। আৰু ইফালে এইটো সিদিনাখন ফুটবল খেলি ভৰি লেঙুৰা হ'লে, সিদিনাখনৰ পৰা মানে এনেকুৱা হৈ আছে, মানে নেখেলে আৰু এতিয়া। 2 hours later. আহিলোঁ বল খেলি, আৰু এতিয়া এঠাইত যাওঁ আৰু বস্তু এটা আনিব লাগে অহাকালিৰ কাৰণে। তো চাই থাকিব অহাকালিৰ ভিডিঅ'টো। মানে এতিয়া যাওঁগৈ বেলেগ এটা কামত। আৰু তহঁতে কি মিঠাই, অকল মিঠাই বা তইনো কি। A few moments later. আহিলোঁ, কামটো হৈ গ'ল, কিন্তু আহি পোৱাৰ লগে লগে কাৰেণ্টটো নাই। মানে এয়া সদায় ৰুটিন এয়াই, মানে আমাৰ ইয়াত কাৰেণ্টৰ ৰুটিনটো সদায় এইটো টাইম, মানে সন্ধিয়া হোৱাৰ লগে লগে এন্ধাৰ যেতিয়া হয় তেতিয়া মানে কাৰেণ্টটো নাথাকে। ল'ৰা ছোৱালীবিলাক পঢ়িব লাগে, সেইটো টাইমত কাৰেণ্ট নাই। এতিয়াৰ পৰা কমচে কম 9টামান বজালৈকে একদম এবাৰ আহিব যাব তেনেকৈয়ে থাকিব। আৰু কেৱল আজিয়ে নহয়, সদায় এইটো ছিষ্টেম। নাজানো কি কৰে কি নকৰে, আপোনালোকে নিশ্চয় জানে, নহয় জানো। যদিহে গাঁৱত বাস কৰে, গাঁৱত বাস কৰিলে আপোনালোকে নিশ্চয় জানে যে ল'ৰা ছোৱালীবিলাকে বা গাঁৱৰ মানুহবিলাকে সোনকালে ভাত পানী খায়, যিহেতু দিনটো কামলৈ যায়, নহয় জানো। সেইকাৰণে সোনকালে ভাত পানী খাই আজৰি হৈ লয়। কিন্তু যিটো টাইমত মানে পঢ়িব লাগে ল'ৰা ছোৱালীয়ে, সেইটো টাইমত নাথাকে কাৰেণ্টটো। তো এইটোৱে বেয়া লাগে আৰু আমাৰ এই জেগাবিলাকত। আমাৰ এইটো টাউন নহয়তো, নহয় জানো। টাউনৰ নিচিনা সন্ধিয়া হৈছে এতিয়া বজাৰ কৰিব যোৱা, তাৰ পৰা আহি শাক চব্জি বনাই ভাত খাই শুই যোৱা, বা ল'ৰা ছোৱালীবিলাকে 9টা 10টা বজাৰ পৰা পঢ়া, তেনেকুৱাটো ছিষ্টেম নহয়। আমাৰ ইয়াত মানে সন্ধিয়া হোৱাৰ লগে লগে, বেলি পৰাৰ লগে লগে পঢ়িব লাগে, বাছ তাৰপিছত ভাত পানী হোৱালৈকে, তাৰপিছত খাই বৈ শুই যাব লাগে। আৰু
এইটো টাইমতে কাৰেণ্ট নাথাকে দেখিছে নহয় সদায় হয় এইটো কেৱল আজি নহয় সদায় আৰু যদি মোৰ কথা বিশ্বাস নকৰে আমাৰ এইটো অঞ্চলত আমাৰ এই ছাপ্লাইটো আহে মইনাপাৰাৰ পৰা নলবাৰীলৈকে মানে আমাৰ এইটো ধেমাজি ডিষ্ট্ৰিক্টৰ গোগামুখৰ পৰা মইনাপাৰা বুলি আছে তাৰ পৰা ছাপ্লাইটো আহে ইফালে তো এইটো ছাইডত যিমান মানুহ আছে আপোনালোকে যদি সুধি চাই সকলোৱে ক'ব যে কাৰেণ্টটো সদায় গধূলি টাইমত এনেকুৱাই কৰে এদিন দুদিন নহয় যেতিয়াৰ পৰা দি আছে তেতিয়াৰ পৰাই প্ৰায় এনেকুৱাই কেতিয়াবাহে মানে কাৰেণ্টটো নাযায় আৰু প্ৰায়ভাগ যায় তো এইফালে পঢ়িব লাগে এতিয়া চাওক কি কৰিব পোহৰ চোহৰ নাই আমাৰ মানে ইনভাৰ্টাৰ নাই চ'লাৰ বেটাৰী নাই তো এইটো লাইনৰ ওপৰতে নিৰ্ভৰ কৰোঁ ঘৰৰ ভিতৰত চব্জি বনাই আছে আমাৰ মালিকনীয়ে মিঠাতেলৰ চাকি জ্বলাই আৰু ইফালে কিতাপ পঢ়িব নাপায় ঢোলটো উলিয়াই লৈ বজাই আছে উপায়টো নাই আৰু কি কৰিব নহয় জানো এন্ধাৰ ক'ত পঢ়ে আকৌ হৈ গ'ল আমাৰ ভাত চাওকচোন একদম সুদা সুদা ভাত কিন্তু বৰষুণ আহিলে কাৰেণ্টটো নায়েই অলপ আহিছিলে আকৌ গুচি গ'ল কৈছোঁ নহয় এনেকুৱাই আমাৰ ইয়াত তো খাওঁ আৰু এন্ধাৰে মুন্ধাৰে ফাৰ্ষ্ট জ্বলাই ভাত খাওঁ আমাৰ এইফালে আদিত্য বহি আছে ভাত খাবলৈ এয়া ভোট জলকীয়া প্ৰিয় চাটনি এইফালে আছে চব্জি এইফালে ভাত খাবা আৰু এতিয়া টকচি ভাত পানী খাই উঠিলোঁ 6:30 বজাত কাৰেণ্টটো গৈছে এতিয়া 8টা বাজিব হৈ গ'ল এতিয়াও অহা নাই চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু অহাকালিৰ নতুন এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ বাই কিন্তু অহাকালিৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব ধামাকাটা এটা ভিডিঅ' ওলাই গৈ আছে মানে কাক লগ কৰিব যাম আপোনালোকেতো গমেই পায় নহয় জানো চাই থাকিব যদি গম নাপায়